শুনা পদ্মা, কলংকৰ কালিমাখানি শৈশৱৰে পৰা সহিলো যাতনা কত অপমান ক'তা তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ। হীন কুলভূত বুলি আচাৰ্য দ্ৰোণাচাৰ্যই অস্ত্ৰশিক্ষা নিদিলে জ্ঞানত। দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা নিজ বুলি হীন বুলি দুৰ্পদ বালাই কৰিছিল কত অপমান। সুতক নকৰোঁ বুলি বৰমাল্যদান ক'তা তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ। কৰ্ণ সূৰ্যৰ পুত্ৰ আছিল, কুন্তীৰ জ্যেষ্ঠ পুত্ৰ। আপোনালোকে জানেনে বাৰু কৰ্ণই দ্ৰৌপদীৰ লগত প্ৰেম হৈছিল। অৰ্জুনৰ লগত প্ৰথমতে প্ৰেম হোৱা নাছিল, পিছতহে অৰ্জুনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। নমস্কাৰ, মই দেৱপ্ৰসাদ। আজি আৰম্ভ কৰিছোঁ আমাৰ প্ৰাসংগিকৰ অন্য এটা বিষয়ৰ ওপৰত, কৰ্ণ আৰু দ্ৰৌপদীৰ প্ৰেমৰ কাহিনীৰ বিষয়ে। গতিকে দৰ্শকসকল, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শকসকল, যাৰ নাম শুনিলেই এজন মহান দানবীৰ তথা পৰাক্ৰমী বীৰ হিচাপে জনা যায়। তেওঁ ইমানেই উদাৰ আছিল যে তেওঁ নিজৰ কবচকুণ্ডল ব্ৰাহ্মণৰূপী শ্ৰীকৃষ্ণক দি দিছিল। দ্ৰৌপদীয়ে কৰ্ণৰ লগতহে বিবাহ হ'ব বিচাৰিছিল, অৰ্জুনৰ লগত বিবাহ হ'ব বিচৰা নাছিল। যেতিয়া কৰ্ণই দ্ৰৌপদীৰ প্ৰেমৰ কথা গম পাইছিল, তেতিয়া কৰ্ণই দ্ৰৌপদীক প্ৰেম কৰিবলৈ লৈছিল। কৰ্ণৰ জন্মৰ কাহিনী বহুত দুখ লগা আছিল। যেতিয়া কুন্তী বিবাহৰ আগতেই কৰ্ণৰ জন্ম হৈছিল, তেতিয়াই সমাজৰ পৰা নিন্দাৰ ভয়ত নদীৰ সোঁতত উটুৱাই দিছিল কৰ্ণক। দেৱপুত্ৰ হোৱাৰ বাবে কৰ্ণ জীয়াই থাকিল আৰু এজন খৰিকটীয়াই তেওঁক পাই নিজৰ ল'ৰাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। পিছত ডাঙৰ হৈ এজন মহান ধনুৰ্ধৰ হৈ পৰিছিল। তাৰ পাছত তেওঁ বিভিন্ন ধনুৰ সমাৰোহত অংশগ্ৰহণ কৰিছিল আৰু সকলোতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। এবাৰ দ্ৰুপদ ৰজাৰ ৰাজ্যত ধনুৰ সমাৱেশ হৈছিল আৰু তালৈ তেওঁ আহিছিল। তেতিয়া ৰজা দ্ৰুপদৰ পুত্ৰী দ্ৰৌপদীয়ে কৰ্ণৰ ধনুৰ্ধৰৰ কৌশল দেখি তেওঁ মন মোহিত হৈ পৰিছিল। তেতিয়াই প্ৰেম কৰিবলৈ লৈছিল। দুয়োজনে ইজনৰ সিজনৰ লগত বিবাহপাশত আবদ্ধ হ'ব বিচাৰিছিল। প্ৰিয় দৰ্শকসকল, আপোনালোকে জানেনে বাৰু সেই সময়ত স্বয়ম্বৰ প্ৰথাৰহে প্ৰচলন আছিল। সেইকাৰণে কৰ্ণই দ্ৰুপদৰ ৰজাৰ ৰাজ্যত স্বয়ম্বৰ পতালৈ অপেক্ষা কৰিব লাগিছিল। আৰু বহুত দিনৰ পাছত যেতিয়া এদিন ৰজাই স্বয়ম্বৰ পাতিছিল, তেতিয়া দ্ৰৌপদীয়ে কৰ্ণকেই নিজৰ পতি বুলি ভাবিছিল আৰু কৰ্ণই তেওঁক ভাবিছিল। এইটো দ্ৰৌপদী আৰু কৰ্ণৰ প্ৰসন্নতাৰ কাৰণ আছিল। স্বয়ম্বৰত চৰ্ত আছিল যে কেৰাহীৰ তলত ৰাখি থোৱা তেলত তাৰ প্ৰতিবিম্ব চাই ওপৰত ঘূৰি থকা মাছটোৰ মাৰিব লাগিব আৰু যিজনে কাঁড় মাৰিব পাৰিব তেওঁৰ লগতেই দ্ৰৌপদীৰ বিবাহ হ'ব। সেই কাৰণটোত কৰ্ণৰ কাম বহুত ইজি আছিল। যেতিয়া কৰ্ণ স্বয়ম্বৰলৈ গৈছিল, তেতিয়া কৰ্ণয়ো স্বয়ম্বৰত ভাগ ল'বলৈ ইচ্ছা কৰিছিল যদিও তেওঁক দিয়া নাছিল, কিয়নো তেওঁ ডাঙৰ দীঘল হৈছিল এজন খৰিকটীয়াৰ দ্বাৰা, যাৰ কাৰণে তেওঁক সূতপুত্ৰ বুলি কোৱা হয়। এজন সূতপুত্ৰ হৈ ক্ষত্ৰিয়ৰ স্বয়ম্বৰত ভাগ লোৱাৰ অনুমতি নাছিল আৰু দুৰ্ভাগ্যবশতঃ কৰ্ণ আৰু দ্ৰৌপদীয়ে এই নিয়ম পালন কৰিব লগা হোৱাত তেওঁলোকৰ প্ৰেম আৰু সম্পৰ্ক ইয়াতেই সমাপ্তি ঘটিব লগা হৈছিল পত্নী বুলি ভাবি। প্ৰিয় দৰ্শকসকল, কৰ্ণ আৰু দ্ৰৌপদীৰ প্ৰেমৰ কাহিনী আছিল ইমানেই। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ'ৰ বিষয়ে জানিবলৈ আমাৰ চেনেল প্ৰাসংগিক ইউটিউবত চাৰ্চ কৰক। ধন্যবাদ।